অসমত এতিয়া এনেকুৱা হ'ল এজন মানুহৰ লগত আপোনাৰ কোলৱাৰ চলা বুলি কৈ আছে আৰু সেইজন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মই জানিব খুজিম কিবা এনেকুৱা কোলৱাৰ চলি আছে নেকি যাৰ কাৰণে যাবলগীয়া হৈছে এনেকুৱা ইচ্ছা জানি বললাই এইটো হাউ কেন ইউ বি there is no comparison মানে এইটো এটা I think কি এইটো মানে this question is irrelevant actually মানে কি this is not an issue at all মানে এইটো তো নহয় আৰু কিটো কেনেকা হ'ব মানে this is I don't think তাৰ মানে এইটো মানে this is not a question মানে কোৱাৰ মানে হ'ল কি I don't find কি তোৰ মানে কোনো আনসাৰো হয় this is something যোনটো মানুহে মনত ভাবি আছে नहीं এইটো মানে I am very small यार मतलब एक जैसा हो गया कि चूहा को बोले कि चूहा तुम्हारे हाथी के साथ कोई अरे ऐसा थोड़ी होता है it's not like that nothing এতিয়া এনেকুৱা হৈছে বিহাৰ যোৱাৰ লগে লগে স্পেকুলেশনছ তো অলৰেডি আৰম্ভ হৈছে যে আপুনি পলিটিকেল লাইফ এটা ল'ব বা ছ'চিয়েল লাইফ এটা ল'ব এনেকুৱা হ'ব পাৰে নেকি মই মানে মোৰ ধাৰণা আৰু আপুনি না বুলি ক'লেও ক'ব পাৰে যে ছাপোজ আপুনি বিহাৰ গৈ অসমত যেতিয়া আছে এজ এন IPS SP হিচাপে যেতিয়া আপুনি পোষ্টেড হৈ আছিল অবভিয়াছলি ডেম'ক্ৰেটিক লিডাৰৰ আণ্ডাৰত কাম কৰিব লাগে বিহাৰ যোৱাৰ লগে লগে IPS এৰি পালে আপুনি ডেম'ক্ৰেটিকেলি ইলেক্ট হৈ গ'লে সমা পৰ্যায়ৰ লেভেলত পাই যায় তেতিয়া হয়তো ফ্ৰীডম সেইখিনি সময়ত এক্সাৰচাইজ ছেম কৰিব পাৰে তেনেকুৱা কাৰণেও IPS এৰা কিবা হ'ব পাৰে নেকি নাই মানে সেইটো নহয় খালি মানে এতিয়া আমাৰ লগত বহুত চইচ থাকিব this is political is one choice it's a choice okay it's choice it's not that মই হেইটোই কৰিম maybe United Nations কোনো মোক চান্স দিব পাৰে I can work for them maybe মোৰ নিজৰ কোনো ফাউণ্ডেশ্যন আছে যিটো মই কাম কৰিব পাৰি I can work for them I can be someone like you আপোনাৰ নিচিনা you never know yes I can be তাত গৈ বহি মোৰ নিজৰ ভাৱনা চিন্তা যিটো আছে I can discuss I can be like that so there is lot of opportunities